তো আমাৰ এই পেকিং চলি আছে। আমি টেণ্টতে থাকিলোঁ কালি ৰাতি, পেকিং হৈ গ'ল অলৰেডি। গুড মৰ্ণিং প্ৰিয়াম ভাই। মৰ্ণিং। বঢ়িয়া লাগিলে ৰাতি ট্ৰেইনত থাকি, মজা লাগিলে। গুড মৰ্ণিং। গুড মৰ্ণিং অয়ন ভাই। গুড মৰ্ণিং। তো এতিয়া চাহ দিছে, চাহটো খাই লওঁ লাহেকৈ। কালি লগৰটোৰ ঘৰতে থাকিলোঁ। বাহিৰত আৰু মানে টেণ্ট লৈ আমি থাকিলোঁ, ভিতৰত ইমান জেগা নাছিলে মানে 3জনৰ কাৰণে। সেইটো কাৰণে ইয়াতে টেণ্ট লৈ থাকিবলগীয়া হ'ল, কিন্তু ভাল লাগিলে, বহুত ভাল লাগিলে টেণ্টত থাকি। তো আজি আমাৰ টাৰ্গেটটো আছে আলুটো একদম ডাইৰেক্ট মেচুকা। আমি তালৈকে টাৰ্গেট লৈছোঁ, কি হয় চাওঁ এতিয়া। গাড়ী যদি আমি ডাইৰেক্ট পাওঁ তেতিয়া ভালেই বাৰু, নাপালে য'লৈকে যায় তাতে থাকিব লাগিব আৰু। টাৰ্গেটটো আমাৰ যিমান পাৰোঁ মানে চেষ্টা কৰিম আমি মেচুকা যাবৰ কাৰণে। লাল চাহ খাইছোঁ, লাল চাহ খাই বহুত ভাল লাগিছে। কালি ৰাতি কি হ'ল মানে বহুত বেছি ভাগৰ লাগিলে, তো মানে আপোনাৰ ৰাস্তাত বেগ ধৰি খোজকাঢ়ি অহা বা ধৰি মানে আপোনাৰ গাড়ী ট্ৰাকত লিফ্ট বিচাৰি যেনেকৈ আহিছোঁ ন, তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই মোৰ আগতে। তো সেইটো কাৰণে বহুত ভাগৰ লাগিলে, জ্বৰ উঠা নিচিনা হৈ গ'ল। সেইটো কাৰণে ৰাতি ভিডিঅ' কৰিব তেনেকৈ নোৱাৰিলোঁ, সেইকাৰণে শ্বুট নকৰিলোঁ ৰাতি ভিডিঅ'। তেনেকৈ মই আহিলোঁ আৰু শুলোঁ ডাইৰেক্ট। ৰাতি ড্ৰপ চপ খাই মেলি ৰাতিপুৱা অলপ এতিয়া ভাল পাইছোঁ। তো সেইটো কাৰণে ৰাতিপুৱা এতিয়া উঠি মেলি আৰু ফ্ৰেছ হৈ মেলি ধুনীয়াকৈ চাহটো খাই ধুনীয়াকৈ ভিডিঅ'টো বনাইছোঁ আৰু এতিয়া। তো ব'লক যাওঁ, পেকিং হৈ গৈছে, ওলাম আৰু এতিয়া। টাইম 8টা বাজিলে। তো সোনকালে যিমান পাৰোঁ সোনকালে গ'লে আমি সোনকালে পামগৈ তাত। তো বেছি দেৰি কৰি লাভ নাই, চাহটো খালোঁ আৰু আমি এতিয়া ওলাই। ব'লক চাই থাকক আপোনালোকে ভিডিঅ'টো। ইয়াত পৰঠা খাই আছোঁ এতিয়া। আছোঁ আমি আলৰ টাউনত। তাৰপৰা এতিয়া পৰঠা খাই লৈছোঁ দুটা। আমি আজত আহি আছে, পাবহি আহি পেলাই খাবহি। আমি খাই আছোঁ, বহুত ভোক লাগিছে বহুত বেছিকৈ। তো খাই লওঁ। আমি আলৰ টাৱাৰৰ পৰা ওলাই আহি এইটো ৰাস্তাত যাম আমি। আপোনাৰ লিখা আছে মেচুকা আৰু 182, মানে ইয়াৰ পৰা 182 ৰাস্তা ভাল, ৰাস্তাটো ভাল আছে। কিন্তু গাড়ী এখন আমি লিফ্ট দিলে মানে আমি ধুনীয়াকৈ যাব পাৰিম আৰু। টেটুলৈ 131 আছে। আজি ক'ত যাব পাৰোঁ তাকে চাম আমি। টেটু যাওঁ নে মেচুকা, কিন্তু টাৰ্গেটটো মেচুকাই আছে। মেচুকালৈ 182 আছে, আপোনাৰ টেটুলৈতো 131। তো যিমানলৈকে গাড়ী পাওঁ সিমানলৈকে যাবই লাগিব। মেচুকা বুলি ৰখি নাথাকোঁ, টেটুলৈকে গাড়ী পেলাই মানে গাড়ী যদি পাওঁ নিয়ে, যদি টেটুলৈকে লিফ্ট দিয়ে টেটুলৈকে গুচি যাম আজি ৰাতি। সেইটোৰ পৰা যদি আকৌ গাড়ী পাওঁ তেনেকৈও যাব পাৰিম, মুঠতে গৈ পালেই হ'ল। তো চাওঁ, কিন্তু খোজকাঢ়ি গৈ থাকোঁ লাহে। গাড়ী এখন পালে ৰখাম আৰু, যদি লিফ্ট দিয়ে আৰু ভালেই কথা। খোজকাঢ়ি আহি আছোঁ এখনো গাড়ী পোৱা নাই এতিয়ালৈকে। অলপ দেৰি বহিলোঁ ইয়াতে, 2-3 কিলোমিটাৰ আহি গ'লোঁ। আহি পেলাই এতিয়ালৈকে একো গাড়ী পোৱা নাই, চাই আছোঁ। বহুত ভাগৰ লাগিছে খোজকাঢ়ি একদম ডাঙৰ বেগডাল লৈ পেলাই। পিছফালে ইমান ডাঙৰ বেগডাল লৈ পেলাই এইবোৰ বিষাই যায়গৈ আহি থকা ইমান। গাড়ী এখন পাইছোঁ, এখন যদি লিফ্ট দিয়ে এখন যাব পাৰিম ধুনীয়াকৈ। চাই লওঁ কিমান যায়। চক ওপৰত উঠি লৈছোঁ আমি। বহুত মজা লাগিব ওপৰত উঠি। কিয় 13 কিলোমিটাৰ আমি লিফ্ট পাইছোঁ মানে। এই হ'ব যিমানলৈকে পাৰোঁ মেচুকা যদি পাৰোঁ মেচুকালৈ গুচি যাম আজি। টাৰ্গেটটো আমাৰ সেইটোৱে আছে ন। তো ওপৰত ভাল লাগিব। ব'লক এতিয়া কি মজাতে বহি আছোঁ আমি পূৰা লগতে বহে, মজা লাগিছে ওপৰতে বহি আছে। পূৰা একদম ইনজয় কৰি গৈ আছোঁ পূৰা। ইয়াত বহি ভাল লাগিছে, সেনেকৈ একদম মেচুকালৈ যাব পাৰিলে ভালেই আছিলে, কিন্তু তালৈকে নাযায়। অলপ দূৰ গৈ পেলাই আমাক তাতে এৰি দিব আৰু। পাইছোঁ এতিয়া বাহিৰলৈকে যাব পাৰিম। कितना 19 ना কাইং না। তো আমি কাইঙলৈকে পাইছোঁ, এখন লিফ্ট পাইছোঁ কাইঙলৈকে। ইয়াৰ পৰা 19 কিলোমিটাৰ হয়।
বাকীখন আৰু কি হ'ব পাছত চিন্তা কৰিম পাছত এতিয়া যিমানলৈকে পাইছোঁ সিমানলৈকে গৈ লওঁ এইফালে এজন দাদাজনে আমাক লৈ গৈছে তো থেংক ইউ ভাই ভাল লাগিলে লগ পাই এজন আমাৰ অসমৰ তেজপুৰৰে হয় সেইটো কাৰণে লিফ্টটো দিলে আৰু ভালকৈ हैप्पी जर्नी है थैंक यू तो बोलो हमें जाओ यहाँ पर हमें चलो मिल मैगी बना के खा सकते हैं हम लोग क्या है हम लोग को भूख भी लगा है मतलब यहाँ आपका आग में बना लेगा होगा আমি এতিয়া কাৰেং পোৱা নাই যিজন দাদাই আমাক ডাম্পালৈ থ'বলৈ আহিছিলে তো আমাৰ এইকণত থ'লে কাৰেঙলৈ অকণমান দূৰ আছে তো আমি যাম এইকণে কিন্তু এইকণত দোকান এখন আছে তো ইয়াতে আমি মেগী চেগি বনাই খাই ল'ম ধুনীয়াকৈ ইয়াতে আমি মেগী বনাম এতিয়া তো মেগী চেগি খাই মেলি আকৌ লাহে লাহে গৈ থাকিম গাড়ী পেলাইতো ৰখামেই নহ'লে লাহে লাহে খোজকাঢ়ি গৈ থাকিম আলুৰ পৰা 30 কিলোমিটাৰমান আহিলোঁ আমি 30-35 এনেকৈ আহিলোঁ বেছি অহা নাই যে চাওক আমি চব লৈ আহিছোঁ বস্তু নিজে এই গেছ ষ্টভ এইটো এই সৰুটো এইটো গেছ হয় আৰু এইটো ষ্টভ এইটো চচপেন ইয়াতে মেগী আমি লৈ আহিছোঁ নিজে বনাই পেলাই মেগী খাম আৰু চাওক বহুত ধুনীয়া জেগা এটা লৈ আহিছোঁ চাওক কি ধুনীয়া ভিউ চাওক ভিউটো চাওক চাই লওক এইখন হৈছে আমি এতিয়া বাচন বৰ্তন ধুই আছোঁ চব বাচন বৰ্তন ধুইছোঁ বাচন বৰ্তন ধুই মেলি আৰু অকণমান মানে ফ্ৰেছ হৈ মুখ চুখ ধুই পেলাই আৰু কাৰণ নদীৰ পানীটো বহুত চাফা হয় আৰু সেইকাৰণে মুখ চুখ ধুই ভাল লাগে অলপ ফ্ৰেছমেণ্ট এটা লাগিব অলপ ফ্ৰেছ হৈ বুলি আৰু ধুনীয়াকৈ যাম এইটো আপোনালোকে ধুনীয়া ভিউটো চাওক खोल के ऊपर चला जाए साइड में पूरा लंबा है जूता सूता आराम से खोल के बैठ जाए बहुत दूर है ना तो बहुत दूर है ফাইনেলি আমি তাতো যাবৰ কাৰণে গাড়ী পাই গ'লোঁ এওঁলোকে দিলে टेंट है ना टेंट सब है এইখন গাড়ীত নাম্বাৰখনত যাব हम लोग के पास सब सामान है এইজনে আমাক মেনেজ কৰি দিলে থেংক ইউ ठीक है भैया थैंक यू তো ফাইনেলি गाड़ी तो मिल जाएगा মনটো এতিয়া ভাল লাগিছে বহুত ধুনীয়া জেগাত আমি এতিয়া এইখন গাড়ী বহুত দূৰ তাতো 100 কিলোমিটাৰ মানে হ'ব ধুনীয়াকৈ আমি আৰামছে গৈ থাকিম এইখনত আৰু ইয়াতে কৰে আলঙত থাকে মানে তাৰ পৰা ভাড়াত লৈছোঁ ন গাড়ী তো ধুনীয়াকৈ এতিয়া আৰামছে মই চুকত বহি লৈছোঁ অকণমান আৰাম কৰি যাম আৰু বহুত কষ্ট হৈছিলে আহোঁতে বহুত দেৰি খোজকাঢ়ি আহিছিলোঁ আৰাম কৰি গৈ থাকোঁ আৰু তাৰপাছত দেখা যাব কি হ'ব আমি এতিয়া পালোহি অলপ দূৰ আহিলোঁ 10-15 কিলোমিটাৰমান আহিছোঁ কিন্তু এঘণ্টামান ওচৰত লাগি গৈছে বহুত ৰাস্তা বেয়া এতিয়া কাটিং চলি আছে বোলে আৰু ৰাস্তাটো মানে বনাই আছে সেইকাৰণে বহুত মানে এনেকৈ মাজে মাজে কাটিং চলিলৈকে ৰাস্তাটো ব্লক হৈ আমি এতিয়া ৰখি আছোঁ এখন গাড়ী আহিছোঁ আমি কিন্তু আহি পেলাই এতিয়া এখন গাড়ী ৰখি আছোঁ আমি মানে এইফালে কাটিং চলি আছে তো এঘণ্টামান পাছতে খুলিব মানে মানে এতিয়া 3টা বাজি গ'ল মানে চাইডত খুলিব বুলি কৈছে মানে এতিয়া চাইডত খুলিব তো আমি আৰু আছে আৰু 70 কিলোমিটাৰমান আছে তাতো এইবোৰ 4 ঘণ্টা 5 ঘণ্টা আৰু লাগি যাব দেই তো ইয়াত এনেই আৰু আমি টাইম পাছ কৰি আছোঁ আৰু দেই ৰখি মেলি কি কৰিম আৰু বেলেগ কামো নাই একো তো এতিয়া ৰখি মেলি ভিউটো চাই আছোঁ আৰু টাইম পাছ কৰি আছোঁ হ'লে কাম এতিয়া আমাৰ এইখন গাড়ীখন চাওক ভাৰত বেঞ্চৰ হয় মানে কি নিয়ে জানো এইখনো নাজানো বহুত ডাঙৰ বহুত দীঘল মানে এখন যাব নোৱাৰা হ'ল এতিয়া পাৰ হ'ব পৰা নাই চকাটো যাব কিন্তু ফচি গ'ল নিচিনাহে লাগিছে এখন চাওক যাব কিন্তু যোৱাটো কিন্তু ড্ৰাইভাৰজন চাগে ইমান হেভি নহয় চাগে অলপ শ্লিপ হ'ব কিন্তু গুচি যাব মানে চকা ধেৰ আছেতো शायद ये ज़्यादा बाहर में नहीं आया होगा ना বহুত দেৰি আহি আহি আমি পালোহি এতিয়া অনে বুলি জেগা এটা মানে ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল বহুত
এতিয়া কমেও 7টা বজা নাই, 7টা বাজিব হ'ল আৰু তেনেকুৱা আমি এতিয়া পাইছোঁ আহি পেলাই। গাড়ীখন অকণ বেয়া হৈ আছে, তো অলপ সেইকাৰণে অলপ ভাল কৰিবলৈ আছে। মানে থকাটো কিবা অলপ হেৰি হৈ আছে, অলপ ঠিক কৰিব আনিছোঁ। কিবা এটা খাবলৈ ৰখিছোঁ মানে। বহি আছে ইয়াতে। सच कहे तो दुनिया हाँ आप इतने दूर से आए हैं हाँ हाँ और ये होने हैं। हाँ हाँ। आप कहाँ से? मैं थपा हूँ। हाँ हाँ मैं रानीगढ़ का, मेरा पिता वहाँ था। आज ही ध्यान मतलब आज 13 दिन हो गया, ध्यान हो गया। अच्छा अच्छा हम जा नहीं पाया। अच्छा और मेरा एक भाई था, वो काम कर रहा बोला है ना। हाँ हाँ लेकिन लास्ट में हम दुखी होगा बोल के बोला कि भाई के बारे में नहीं बताएगा बोल के। हाँ हाँ तो अभी लोगों ने बताया हाँ कि तुम्हारा भाई भी दूसरा का बीबी को लेके भाग गया। तो आदि का बीबी। हाँ तो मेरा बाप लावारिस हो गया ना, हाँ। बीबी लेके भाग गया। वो भी जवान लड़की लेता तो मैं दाग देता ना, दूसरा का बीबी लेके भाग गया। और वो भी इतना डेंजर आदमी का लेके भाग गया ना भाई। सही बोलता हूँ, हम क्या करेगा भैया। খানা আহি গ'ল এতিয়া আমাৰ। খাই লওঁ ধুনীয়াকৈ, মাছ দি ভাত খাই লওঁ। 150 টকা প্লেট এইখনত। তো ভাতটো নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু বহুত বেছি ভোক লাগি আছে কাৰণে খাই দিওঁ ভাতটো এতিয়া পটককৈ। মাছ আছে, মাছ চব্জি দাইল এনেকৈ ভাত আছে। লগতে দুজন আমাৰ লগত আহিছে আৰু খাই আছে। তো পটককৈ খাই ল'বগৈ, দেৰি হ'ব যাব নহ'লে। গৈ খাই লওঁ, খাই পেলাই যাওঁ। তো গাইছ আমি আছোঁ এতিয়া টেটু, মানে টেটু পোৱাগৈ নাই আৰু 4-5 কিলোমিটাৰমান আছে। তাৰ আগতে আমি জেগা এটা, ভাল জেগা এটা পালোঁ মানে থাকিবলৈ। টেণ্ট চেণ্ট লগাই থাকিবলৈ পালোঁ ভাল জেগা এটা। কাৰণ টেটুত মানে ভাল জেগা নাই বুলি ক'লে মানে, সেইটো কাৰণে আমি ভাবিলোঁ এইকণে জেগাটো ভাল হ'ব। দেখাওঁ আপোনাৰ জেগাটো। তো আমি মানে এইকণে টেণ্ট চেণ্ট ধুনীয়াকৈ হেৰি কৰি ল'লোঁ। ইয়াতে মানে ৰাতিটো থাকিম। বাকী যিজনে আমাক আনিছিলে এইখন ডাম্বাৰখনৰ ড্ৰাইভৰ, তেওঁলোক ভিতৰতে শুলে। তো গাড়ীখন এইকণে ৰাখি পেলাই আমি তাৰ ছাইডতে আমি টেণ্ট চেণ্টবোৰ ৰাখি ল'লোঁ। তো ৰাখি পিনি এতিয়া এনেকৈ আমাৰ আজি টাৰ্গেটটো আছিলে মেচুকালৈ, কিন্তু মেচুকালৈ যাবলৈ গাড়ী নাপালোঁ। তাতলৈকে পালোঁ এইখন। তো মৰ্ণিং আমি ৰাতিপুৱা একদম আৰ্লি মৰ্ণিং মেচুকা গাড়ী পালে একদম লগালগ গুচি যাম আৰু। মানে ইয়াৰ পৰা মেচুকা আপোনাৰ 52 কিলোমিটাৰ আছে মেচুকালৈ। তো কাইলৈ মৰ্ণিং আৰ্লি মৰ্ণিং গ'লে মানে পাই যামগৈ আমি। মৰ্ণিং ভিতৰতে পাই যামগৈ, 10টা-11টা পাই যামগৈ চাগে, যদি আমি 6টাত ওলাওঁ। তো চাই লওঁ কাইলৈ ৰাতিপুৱা কি হয়। তো এতিয়া আমি ইয়াতে মেগীটো বনালোঁ। মেগী মানে ভাতটো খাই আহিছোঁ, মেগী অলপকৈ লাইটকৈ আৰু। মেগী বনাই হৈ গৈছে আৰু অকণমান টাইম আৰু খাম আৰু ধুনীয়াকৈ। মজা লাগিব খাই। এইটো এটা আৰু এইজন ইয়াত থাকিব, আৰু আমি এই দুজন ইয়াত থাকিম। এইটো আমাৰ টেণ্টটো। এতিয়ালৈকে ভালকৈ হেৰি কৰা নাই, এনেই জাষ্ট পাৰি থৈছোঁ আৰু। খোৱা টাইমত আৰু ধুনীয়াকৈ শ্লিপিং বেগ আছে আৰু এইখন। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে শেষ হ'ল। তো লগ পাম আপোনালোকক কাইলৈ নতুন ভিডিঅ'ত। তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ' চাব ভালকৈ। টাটা।